আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজিও আছে আপোনালোকৰ কাৰণে সোশ্যাল মিডিয়াৰ কেইবাটাও ধামাকাদাৰ খবৰ। হেহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো খবৰ ওলাইছে বেতাল আৰু নিপুৰ ওপৰত। বেতাল আৰু নিপু দুয়োজন বহুতেই ভাল বন্ধু। সিহঁতে বৰ্তমান কেদাৰনাথৰ পৰা ঘূৰি আহি আছে অসমৰ কাৰণে। সেইখিনিতেই নিপু আৰু বেতালক লৈ এইকেইদিন খুবেই চৰ্চা হৈ আছে সোশ্যাল মিডিয়াত। কিহৰ কাৰণে বাৰু চৰ্চা হৈছে জানেনে? কেদাৰনাথলৈ যে সিহঁতে গৈছে সেইটো চৰ্চিত বিষয় নহয়, কিন্তু মেইন চৰ্চিত বিষয়টো হৈছে নিপু। নিপু হৈছে এজন মুছলমান মানুহ, বেতাল হৈছে এজন হিন্দু মানুহ। কিন্তু আমি নিউজবিলাকত দেখি থাকোঁ, ডিবেটবিলাকত দেখি থাকোঁ, হিন্দু আৰু মুছলিম দুয়োটাকে বেলেগ কৰিব বিচাৰে। প্ৰায় সময়ত গণতান্ত্ৰিক মন্তব্যবিলাকতো আমি দেখোঁ হিন্দু মুছলিম বেলেগ কৰিব বিচাৰে। কিন্তু নিপু আৰু বেতালৰ যিটো নেকি বন্ধুত্ব, সেই বন্ধুত্বটোক এতিয়া মানুহে শলাগ লৈছে। মুছলিমেও শলাগ লৈছে, হিন্দুৱেও শলাগ লৈছে। কিয়নো কেদাৰনাথ হৈছে এটা হিন্দু ধৰ্মৰ ধৰ্মীয় স্থান, য'ত নেকি এজন মুছলমান যুৱকে গৈছে বন্ধুত্বৰ খাতিৰত, কোনো ধৰণৰ হিন্দু মুছলিম নামানি। আৰু সেই কাৰণে নিপু আৰু বেতালৰ এই বিষয়টো এইকেইদিন ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈ আছে। আপুনি যদি এতিয়ালৈকে নিপু আৰু বেতালৰ আফ্ৰিকান ভালুকৰ কেদাৰনাথৰ যাত্ৰা চোৱা নাই, এতিয়াই যাওক আৰু চাওকগে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ টেঙা নিদিবা আৰু লগতে মিষ্টাৰ JSBৰ ওপৰত। টেঙা নিদিবাই কিছুদিন আগত এটা ভিডিঅ' বনাইছিলে আমাৰ আশ্চৰ্য বৰপাত্ৰৰ নতুন গানটো বিয়াৰ ওপৰত। তো সৰুকৈ এটা ৰোষ্টিঙৰ টাইপৰ ভিডিঅ' বনাইছিলে। তো আপোনালোকে চাই লওক তাৰে সৰু এটা পাৰ্ট। ৰামচন্দ্ৰ আহিছে, কইনাই কটি মেলিছে, কটি মেলিছে, কটি মেলিছে, কটি মেলিছে। अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता। তো সেই ৰোষ্ট ভিডিঅ'টো বনোৱাৰ পাছত মিষ্টাৰ JSBয়ে কি কৰিলে? টেঙা নিদিবাৰ ওপৰত ৰোষ্ট ভিডিঅ' বনালে। টেঙা নিদিবাৰ ওপৰত ৰোষ্ট ভিডিঅ' বনাওঁতে টেঙা নিদিবা হেণ্ডিকেপ মই কিন্তু আগতে জনা নাছিলোঁ। তো টেঙা নিদিবাৰ ওপৰত মানে বৰ বেয়াকৈ ৰোষ্ট কৰিলে। সি হেণ্ডিকেপ হয়, মানে আপোনালোকে নিজে চাই লওক, মইনো কি ক'ম, আপোনালোকে অকণমান নিজে চাই লওক। অকণমান বেয়াকৈ ক'লে আৰু মিষ্টাৰ JSBয়ে টেঙা নিদিবাৰ ওপৰত। মাৰে ৰাতি ৰাতি ক'ত যায় এইবিলাক নিকা কৰ, গম পালি? টেঙা নিদিবা। এই যে টেঙা নিদিবা ভিডিঅ' চোৱা অডিয়েঞ্চ হ'লে পাগল হ'ল নেকি বাৰু? কি যে মানুহবিলাকে কমেণ্ট কৰি থাকে, অনলি টেঙা নিদিবা ভিডিঅ' চোৱাবিলাকক কৈছোঁ। মানুহবিলাকৰ অলপ মানে নিজৰ মানসিকতাটো আছে নাই? মানে ভিডিঅ' এটা চাই পেলাই মানে যি টি কমেণ্ট কৰি থাকে যে কেলে মানে? তো এইখিনি কথা টেঙা নিদিবাই শুনাৰ পাছত টেঙা নিদিবাৰ মনত অকণমান দুখ লাগিলে। আৰু অভিয়াছলি দুখ লাগিবই যেতিয়া নেকি কোনোবা এজন মানুহে মোক বডি শেমিং কৰে, মানে মোৰ স্বাস্থ্যটো এনেকুৱা, তই দেখিবলৈ তেনেকুৱা, তই দেখিবলৈ তেনেকুৱা, তোৰ চুলিহে নাই, তোৰ ভৰিটোহে বেয়া, কোনোবাই যদি কয় নিশ্চয় বেয়া লাগে। চ' 2001 চনৰ 30 মাৰ্চত মোৰ জন্ম হৈছিলে, আৰু জন্ম হৈছিলে মোৰ ঘৰ ডেৰগাঁৱতে, সকলোৱে গম পায়। চ' তাৰপিছত এতিয়া মই অপেনলি কৰি দিছোঁ, মানে কি এতিয়া এই JSB নে কি সি ভিডিঅ' এটা বনাইছে, তোৰ ভৰি এনেকুৱা, সেইবিলাক কথাই কৈছে। চ' প্ৰথম কথা কি, সেইবিলাক কথা মই এইবিলাকৰ পৰা মানুহক লুকুৱাও নাছিলোঁ। মই এইবিলাক কথা তোমালোকৰ পৰা লুকুৱাই ৰাখিছিলোঁ। কিন্তু সেইখিনিতে টেঙা নিদিবাৰো গাতো অকণমান দুখ আছে বুলি ক'ব পাৰি। তেখেতেও ৰোষ্ট কৰিবৰ সময়ত মানুহৰ কথা একো নাভাবে, মনত যি আহে তাকে গাই দিয়ে। তো ইয়াতে মই কাকো ফেম বা ডিফেম কৰিব বিচৰা নাই। মই মিষ্টাৰ JSBৰ হৈও মাত মাতিব বিচৰা নাই, টেঙা নিদিবাৰ হৈও মাতিব বিচৰা নাই। কিন্তু সিহঁত দুটাৰ মাজৰ যিটো নেকি কণ্ট্ৰভাৰ্চি হৈ আছে এইকেইদিন, তাৰ ওপৰতহে আপোনালোকক খবৰটো জনালোঁ। ইয়াৰ পাছৰটো খবৰ ওলাইছে ৰাকুদাৰ ওপৰত। ৰাকুদা কি মানে ৰাকেশৰ ওপৰত ইয়াৰ পাছৰটো খবৰ ওলাইছে। বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশৰ কথা কৈছোঁ। ৰাকেশ দাৰ আজি বাৰ্থডে, মানে জন্মদিন। তো ৰাকেশ দালৈ আমাৰ তৰফৰ পৰা জন্মদিনৰ বহুত বেছি শুভেচ্ছা থাকিলে। তো আপোনালোকেও কমেণ্টত লিখক হেপী বাৰ্থডে ৰাকুদা। ৰাকেশ দা কি লিখে লিখিব পাৰে। ইয়াৰ পাছতেই খবৰ ওলাইছে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এখন নতুন ফিল্মৰ ওপৰত। আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফিল্ম বৰ এটা ভাল নচলে কিন্তু, নহয় জানো? তো এইবাৰ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেইবাজনো ভাল এক্টৰণী মিলি এখন নতুনকৈ ফিল্ম বনাইছে। 25 নৱেম্বৰত ৰিলিজ কৰিব ইয়াৰ টিজাৰটো। এতিয়া ফিল্মখনৰ নামটো আপোনালোকক ক'বলৈ লৈছোঁ, কিন্তু নামটো উচ্চাৰণত ভুল হ'ব পাৰে, কিয়নো মোক কনফিউজ লাগি আছে। ইংলিছত মই ইমান এটা চোকা নহয়। कौन है ये लोग? कहां से आते हैं? তো সেইকাৰণে যদি ভুল হয় নামটো কওঁতে অকণমান শুধৰাই দিব। নামটো হৈছে লালে টাপু 1983।
তো আপোনালোকে যদি ভালকৈ জানে যে এক্সেক্টলি স্পেলিংটো কি হয় সদুৰাই দিব মই বৰ এটা ভালকৈ নাজানো কাৰণে তেনেকৈ উচ্চাৰণ কৰিলো বাকি এই ফিল্মখনত আপোনালোকে ৰিম্পি দাস আইমি বৰুৱা বিবেক বৰা কেবাজনো ভাল ভাল এক্টৰনিক দেখিবলৈ পাব ইয়াৰ পাছৰটো খবৰ ওলাইছে আপোনালোকে দেখি থকা খাই থকা এক ষ্ট্ৰিপ টেবলেটৰ ওপৰত এতিয়া আপোনালোকক স্ক্ৰিনত দেখাই দিছো সেই যিটো ষ্ট্ৰিপ টেবলেট ভাইৰেল হৈ আছে ইন্টাৰনেটত সেইটো ষ্ট্ৰিপ টেবলেট তো এই ষ্ট্ৰিপ টেবলেট বাৰু কি টেবলেট কমেন্ট এটা কৰকচোন যদি জানে তো আপোনালোকে চাগে ভাবিছে এটো কি টেবলেট হ'ব পাৰে ভালকৈ চাগে চাইছে নহয় জানো কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব ইন্টাৰনেটত এই ষ্ট্ৰিপ টেবলেট কিয় ভাইৰেল হৈ আছে এই ষ্ট্ৰিপ টেবলেট একচুয়ালি টেবলেট নহয় এজন ফাৰ্মাসিষ্টৰ বিয়াৰ নিমন্ত্ৰণ পত্ৰ ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ কুসুম কৈলাশৰ ওপৰত বহুদিন কুসুমদাৰ গান শুনিবলৈ পোৱা নাই বহুদিনে হ'ল নেকি দুমাহ তিনিমাহ মান হ'ল চাগে কুসুমদাই গান ৰিলিজ নকৰা তো ফাইনালি শীঘ্ৰেই আপোনালোকৰ কাৰণে মুক্তি দিব নতুনকৈ এটা গান কি দিন কি ৰাতি নতুন এটা গান এটো চাগে ৰেপ সং নহব পাৰে মোৰ আইডিয়া গানটো টাইটেলটো দেখি তেনেকুৱা লাগিছে তো খুব শীঘ্ৰে শুনিবলৈ পাব আপোনালোকক মই জনাই দিম বাৰু কেতিয়া ৰিলিজ দিয়ে গানটি একেবাৰে হেখৰটো খবৰৰ ফালে আগবাঢ়িছো আপুনি যদি শিৱসাগৰৰ পৰা এই ভিডিওটো চাই আছে তেনেহলে শিৱসাগৰত এখন মিটআপ আয়োজন কৰা হৈছে 29 আগষ্ট তাৰিখে দিনৰ 11 বজাত য'ত নেকি উপস্থিত থাকিব টেঙা নিদিবা ভাস্কৰ দত্ত পূৰ্বাঞ্চল আৰু কেইজনমান ইউটিউবাৰ থাকিব যি কেইজনক বাৰু সঁচাকৈ ক'ব গ'লে মই ভালকৈ চিনি নাপাওঁ সেইকাৰণে নাম কেইটা আপোনালোকক কোৱা নাই তো আপুনি যদি শিৱসাগৰৰ পৰা চাই আছে ইউটিউব মিটআপত যদি আপোনালোকে যাব বিচাৰে 29 আগষ্ট তাৰিখে দিনৰ 11 বজাত যাব পাৰে স্ক্ৰিনত মই আপোনালোকক অল ডিটেইলছ দি দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব তো বস একেইটাই আছিল আজিৰ দিনটো জনাবলগীয়া খবৰ কেনেকুৱা লাগিলে জানি কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব পুনৰ এটা ভিডিও লগ কৰাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম